তো হেল্ল' ফ্ৰেণ্ডছ, আজি এটা ভিডিঅ' আৰম্ভ কৰিছোঁ। এইটো বাপুজি স্কুলৰ পৰা আমি যাম তেজপুৰলৈ। ব'লক আজিৰ দিনটো মই কেনেদৰে পাৰ কৰিলোঁ তাৰ অনুভৱ আপোনালোকৰ সৈতে মই বিতৰণ কৰোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ কৰি চাব। এয়া চাওক, এতিয়া আমি আহি থাকোঁতে কলীয়া ভোমোৰা দলং পালোহি। ইয়াৰ আমি প্ৰথম পৰ্যবেক্ষণ কৰিবলগীয়া বস্তুটো হ'ল এখন কলীয়া ভোমোৰা দলং। সেই দলংখন আপোনালোকক মই দেখাইছোঁ আৰু এতিয়া দেখাম দলংখনৰ তললৈ গৈ দলংখনৰ কিছু দৃশ্য। আৰু ভিডিঅ'টো যিমান পাৰোঁ মই শ্বুট কৰিবলৈ বিচাৰিছোঁ, কিয়নো ভিডিঅ'টো দীঘলীয়া হ'লে আপোনালোকৰ অসুবিধা হ'ব আৰু আপোনালোকে ভিডিঅ'টো কমপ্লিট নকৰিব। তেতিয়া আপোনালোকে 4 মিনিট সময় মোৰ লগত ভিডিঅ'টো চাওক। এয়া চাওক ফ্ৰেণ্ডছ, এতিয়া আমি দলঙৰ তললৈ যাম আৰু দলঙৰ পাৰৰ দৃশ্য আপোনালোকক মই দেখাম। এয়া চাওক, ইয়াত বিভিন্ন দলং ষ্ট্ৰক কৰি থোৱা হৈছে আৰু এইখনেই দলং আপোনালোকক মই দেখালোৱেই। এতিয়া এইবিলাকেই দলং আৰু নাও আপোনালোকে নিশ্চয় দেখিছে। এখন জাহাজ গ'ল, আপোনালোকে চাওক। ইয়াত ভাড়া ল'ব আপোনাৰ 30 টকামান লয়। গোটেই ৰাউণ্ডটো ঘূৰাই আপুনি পাৰটো চাব পাৰিব, মানে গোটেই ভিউটো চাব পাৰে আৰু এতিয়া আমি যাম তেজপুৰলৈ বুলি। তেজপুৰৰ ইউনিভাৰ্চিটিখনত সোমামগৈ। এটা বেয়া কথা যে ইউনিভাৰ্চিটিখনত আমি খোজকাঢ়ি যাবলৈ নহ'ব, বাছখনৰ ভিতৰতে উঠি দেখাব লাগিব। তো এয়া চাওক, ইউনিভাৰ্চিটিৰ পৰা পাৰ্মিশ্যন লৈ গাইড এজনৰ সৈতে আমি ইউনিভাৰ্চিটিখন চালোঁ। আপোনালোকক ইউনিভাৰ্চিটিখনৰ ভিডিঅ'টো স্কিপ কৰি দেখাই দিলোঁ। আপোনালোকে বেয়া নাপাব, কাৰণ বাছৰ পৰা এনেও ইউনিভাৰ্চিটিখন পৰ্যবেক্ষণ কৰাটো শুদ্ধ নহ'ব ভালদৰে। এতিয়া যাম মহাভৈৰৱ মন্দিৰলৈ। ইয়াৰ মন্দিৰ ভাগৰ বাউণ্ডেৰীটো আপোনালোকে চাওক, গেটখন এইটো চাওক। এয়া শিৱৰ মূৰ্তি আছে। এতিয়া আপোনালোকক চৌপাশটো দেখালোঁ। এতিয়া ব'লক মেইন মন্দিৰ ভাগলৈ বুলি যাওঁ। এয়া চাওক মন্দিৰ ভাগ। এতিয়া আমি গৈ আছোঁ আৰু মন্দিৰ ভাগ পামগৈ, আপোনালোকে চাব। এইভাগেই মন্দিৰ আৰু ফ্ৰেণ্ডছ, মন্দিৰটো সন্মুখতে দেখিছে গৰুটো। এই গৰুটোৰ ওচৰত কিবা কিবি কথা ক'লে বোলে আপোনাৰ মনৰ আশা পূৰণ হয়। আমি এইবিলাক নকৰিলোঁ আৰু মানে ইমান ভালকৈ নাজানো। এয়া মন্দিৰটো চালোঁ। এতিয়া আমি যাম অগ্নিগড়লৈ বুলি। এয়া চাওক, এতিয়া মোৰ আইডেণ্টি কাৰ্ডখনৰ কাৰণে মোৰ 30 টকামান ৰেহাই হ'ব। আৰু যোনবিলাকে আইডেণ্টি কাৰ্ড আনিবলৈ পাহৰিলে তেহেঁতৰ বাবে টিকট কটা হৈ আছে। এতিয়া আমি অগ্নিগড়ৰ কিছু পৰিৱেশ আপোনালোকক মই দেখাম। আৰু এয়াই এইটো টিকট কটা চেণ্টাৰ। এইটো অগ্নিগড়টো কিহৰ কাৰণে বিখ্যাত আপোনালোকে জানেই, ঊষা আৰু অনিৰুদ্ধৰ প্ৰেম কাহিনীৰ বাবে। বানৰজাৰ জীয়ৰীৰ কাৰণে বনাইছিলে। আৰু ছাইডতে দোকান আছে আৰু কলেজৰ পৰা বিভিন্ন যুৱক যুৱতীবিলাক আহিছে চাবলৈ। এতিয়া টিকট আমি ল'লোঁ। এতিয়া লাইন পাতি পেলাই নিয়ম শৃংখলা মানি পেলাই আমি গৈ আছোঁ ওপৰলৈ বুলি। আৰু ফ্ৰেণ্ডছ, এনেকৈ আহিলে নিয়ম শৃংখলাটোৰ কথা আৰু কিনো ক'ম। এতিয়া আমি টিকট ল'লোঁ। আপোনালোকক মই টিকটখন দেখাম বাৰু, ৰ'ব ভালদৰে। মোৰ হাতত টিকটখন পোৱাই নাই। এইখন চাওক, টিকটখন ল'লোঁ মই। ইয়াত RPO লেখা আছে আৰু এইবিলাক ষ্টেপ পাৰ হৈ যাব লাগিব। মেক্সিমাম 1000মান ষ্টেপ হ'ব চাগে। আৰু ষ্টেপটো বাদ দিয়ক বাৰু, অলপ দূৰ হয় আৰু। এতিয়া আমি মেইন ওপৰলৈ গৈ আছোঁ। ব'লক, যোনটোৰ ওপৰৰ পৰা আমি গোটেই তেজপুৰখন চাব পাৰিম, য'ত আমি থিয় হৈ তেজপুৰ আৰু ব্ৰহ্মপুত্ৰ পাৰটো। এতিয়া ব'লক একেবাৰে ওপৰলৈ উঠি যাওঁ। আৰু ফ্ৰেণ্ডছ, যদি ভিডিঅ'টো চাই ভাল পাইছে, লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এয়াই আৰু ফ্ৰেণ্ডছ, আজিৰ দিনটো বহুত ভালকৈ পাৰ হ'ল। এতিয়া ব'লক আপোনালোকক মই দেখাওঁগৈ তেজপুৰখন, মানে তেজপুৰৰ ৰিভিউটো। ইয়াৰ ওপৰতে উঠিখিনি চাব পাৰি। ভিউ পইণ্টটো এইটো, চাই লওক। এয়া চাওক ফ্ৰেণ্ডছ, চব আহি পেলাই ভাগৰ যুগত বহি দিছেহি। আৰু এয়াই এয়া আপোনালোকক এইপিনে গৈ দেখামগৈ ব্ৰহ্মপুত্ৰ পাৰখন। এখন চাওক, ৰ'ব। এয়া চাই লওক, কলীয়া ভোমোৰা দলংখনো দেখি গ'ল। আৰু ইটো চাইডে আছে ব্ৰহ্মপুত্ৰ পাৰ বুলিয়ে ক'ব পাৰি। আৰু ইপিনে ইটো চাইডে চামগৈ তেজপুৰখন। এয়া চাওক, তেজপুৰৰ কিমান বিল্ডিং যত যি আছে ইয়াৰ পৰাই আপোনালোকে ভালদৰে চাব পাৰিব। আৰু তেজপুৰৰ কথাটো আপোনালোকে জানেই, ক্লিন চিটি বুলি বিখ্যাত। তো ভিডিঅ'টো ইমানতে সামৰিছোঁ আজি।